বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজিৰ ব্লগটো আৰম্ভ কৰি মানে ওলাই আছোঁ লাহে লাহে ছোৱালীক ভাত পানী খুৱাই ল'লোঁ স্কুললৈ লৈ যাম বুলি ভাবি আছোঁ আৰু মানে বেছি মানে এইকেইদিন নিয়া হোৱাই নাই তেনেকৈ 3 দিন যোৱা নাই ইয়াৰ আগত আজি যাওঁ চাই থাকিব আৰু নামঘৰ কি কয় স্কুলৰ পৰা আহি আকৌ নামঘৰ যাবলগীয়া আছে কাৰণ আমাৰ যিহেতু ভাদ মাহ চলি আছে আৰু ভাদৰ মাহত আমাৰ মানে চাহ দিয়াৰ পাল পৰিছে গোপিনী নামৰ দিনৰ ভাগত তাৰপিছতে সেইটো কাৰণে আকৌ নামঘৰলৈ যাম আৰু নামঘৰলৈ যোৱাৰো দেখাম আপোনালোকক কেনেকৈ কি কৰিম সেইখিনি চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এতিয়া তেনেহ'লে ব'লক স্কুললৈ গৈ থাকোঁ এইফালে বাইদেউহঁতে পুতলা বনোৱাত লাগিছে মানে বোলে পুতলা বনাবলৈ শিকাব লাগে ল'ৰা ছোৱালীবোৰক সেইটো কাৰণে পুতলা বনোৱাত ব্যস্ত হৈ আছে আৰু চবেই আগ্ৰহে ধুনীয়াকৈ চাই আছে এতিয়া আহি আছোঁ নামঘৰলৈ আৰু পামগৈ এতিয়া অলপ দূৰ লাগে অলপ দূৰ আৰু বেছি দূৰ নহয় ওচৰত মানে বৰ বেছি ওচৰতো নহয় বৰ বেছি দূৰতো নহয় তেনেকুৱা হয় আৰু আগত সেয়া মা আৰু খুৰী আৰু ছোৱালী গৈ আছে যিহেতু আজি আমাৰ চাহ দিয়া পাল পৰিছে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই ভাল পাব কোৱা আকৌ ক'লৈ আহিছোঁ বাৰু নামঘৰলৈ আহিছোঁ নামঘৰত কি কৰিবাগে শান্তিকে বহি থাকিব লাগে আৰু কি গাব লাগে হালধীয়া চৰাই আজি সেইটো নালাগে আজি অকল নাম গাব লাগিব ন আজি নীল হালধীয়া চৰাইটো গালো নহয় এতিয়া নাগা নীল হালধীয়া কি হ'ল গাড়ী আহিছে গাড়ী নামঘৰৰ ভিতৰত সেইফালে নাম চলি আছে আৰু মই এইফালে বাৰান্দাত আছোঁ এইফালে আৰু সেই ভিতৰত নাম চলি আছে মই ইয়াত বহি আছোঁ মানে চাহ বনাব লাগিব এইফালে চাহ বনাব লাগিব আৰু চাহ বনাব লাগিবৰ কাৰণে মই ইয়াতে বহি আছোঁ কাৰণ নামৰ পৰা আধা নাম হওঁতেই উঠি আহিব নাপায় সেইটো কাৰণে মই ইয়াতে বহি আছোঁ চাহ বনাম এতিয়া তাৰপিছতে চাহ তাহ খাই মেলি মানে সকলোকে চাহ তাহ দি মেলিহে মই গৈ তাত নামত বহিমগৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আকৌ এনেই ইটো সিটো কৰি ঘৰৰ কাম তাৰপিছত এতিয়া আকৌ দিহানাম শিকিবলৈ যাম দিহানাম মানে আমাৰ এনেকৈ দল এটা ওলাইছে আঞ্চলিকত দিহানাম গাবলৈ যাবলৈ আৰু তাৰ কাৰণে প্ৰেক্টিছৰ কাৰণে যাম এতিয়া আৰু তাৰো আপোনালোকক মই দেখাম বুলি ভাবিছোঁ চাই থাকক নামঘৰত তেনেকৈ ভিডিঅ' কৰা নহ'লে কাৰণ মই কামত ব্যস্ত থাকিলোঁ যিহেতু চাহ তাহ বনোৱা মেলাত লাগি থাকিলোঁ আৰু মা আৰু খুৰী আছিলে যদিও নামত বহিলে আৰু মই তেনেকৈ কাম কৰি থাকোঁতে ভিডিঅ' চিডিঅ' তেনেকৈ কৰা নহ'লে চাহ তাহ খুওৱাও দেখুওৱা নহ'লে আপোনালোকক তথাপিতো যিমান পাৰোঁ দেখালোঁ আৰু বহুত ভাগৰো লাগিছে অকণমান বহি লৈছোঁ ভোক তেনেকৈ লগা নাই খোৱা মেলা একো নাই নামঘৰতে তেনেকৈ চাহ তাহ খাই মেলি আহিলোঁ আৰু
এতিয়া অকণমান পিছতে যাম দিহানাম শিকিমগৈ আৰু আপোনালোককো দেখাম মানে কেনেকৈ আমি দিহানাম গাওঁ কেনেকৈ শিকিছোঁ মানে তাকে দেখাম এইখিনিতে এটা কথা কৈ থওঁ আপোনালোক যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব কেনেকুৱা পালে মোৰ ভিডিঅ' চাই আৰু বলক ভিডিঅ'টো চাই থাকক বৰ ৰূপে শিশু পালক নকৰো বৰণ মোৰ স্বামী হৈব জানা কৃষ্ণৰ কীৰ্তন কৰা হে সখী সব কৃষ্ণৰ কীৰ্তন কৰা কৃষ্ণৰ কীৰ্তন কৰা হে